নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মেথছ এক্সাম ইউটিউব চেনেলৰ দ্বিতীয় ভিডিঅ'লৈ আজি দ্বিতীয় ভিডিঅ'ত শতাংশ দ্বিতীয়টো ক্লাছ লৈ আনিছো প্ৰথম ক্লাছটো যিসকল বন্ধু বান্ধৱীয়ে চোৱা নাই সেইসকলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ চাই ল'ব কাৰণ প্ৰথমটো ক্লাছ নাছিলে আজি ক্লাছটো বুজি পোৱাত অকমান অসুবিধা হ'ব গতিকে তাত ক্লিক কৰি চাই ল'ব আজি দ্বিতীয়টো ক্লাছৰ প্ৰথমটো প্ৰশ্ন লৈ আনিছো প্ৰথমটো প্ৰশ্ন হৈছে এটা সংখ্যাক 20% বৃদ্ধি কৰি আকৌ 20% হ্ৰাস কৰি নতুন সংখ্যা এটা পোৱা গ'ল মূল সংখ্যাটোৰ তুলনাত সংখ্যাটো শতকৰা বৃদ্ধি বা হ্ৰাসৰ হাৰ কিমান সেইটো সুধিছে যেতিয়া বন্ধু বান্ধৱীসকলে যেতিয়া এনেকুৱা প্ৰশ্ন সুধিব অৰ্থাৎ 20% বৃদ্ধি আকৌ 20% হ্ৰাস কৰিব এনেকুৱা ক্ষেত্ৰত সদায় কি হয় সদায় লোকচান হয় যদি আমাৰ ইয়াত কিনা বেচা কথা কয় তেতিয়া কি হ'ব বস্তুৰ দাম লোকচান হ'ব আৰু ইয়াত যেহেতু বৃদ্ধি বা হ্ৰাস হৈছে তেতিয়ালে আমাৰ কি হ'ব হ্ৰাস হ'ব মানে মূল সংখ্যাটোতকৈ সেই সংখ্যাটো কমি যাব কেনেকৈ কমিব চাই থাকক ইয়াক দুই ধৰণে উলিয়াম ধৰা সংখ্যাটো 100 হ'ল তাৰপিছত 20% বৃদ্ধি কৰিলে 20% বৃদ্ধি কৰিলে কিমান হ'ব তেতিয়ালে 120 হ'ব 120 আকৌ ইয়াৰ পৰা কিমান হ্ৰাস কৰিবলৈ দিছে 20% আকৌ হ্ৰাস কৰিবলৈ দিছে তেতিয়ালে 20% 120ত 20% কিমান হৈ উলিয়াই ল'ব লাগিব 120ত 20% হ'ব 00 কিমান হ'ব 24 হ'ব 120ত 20%ৰ মান কিমান 24 তেতিয়াহ'লে আমি মূল সংখ্যাটো আছিল 100 20% বৃদ্ধি কৰি কিমান পালো 120 পাইছিল তেতিয়াহ'লে আকৌ 120ত 20% কিমান হ'ল 24 তেতিয়াহ'লে 120ৰ পৰা 24 টো মাইনাস কৰিব লাগিব কাৰণ কমি গ'ল 20% সৰি 20 পৰা 24 টো বিয়োগ কৰিলে আমাৰ হ'বগে 96 হ'ব এটা চাওক আমাৰ সংখ্যাটো ধৰি লৈছিলো কি 100 কিন্তু লাষ্টত আমি কি পালোগে 96 পালোগে তেতিয়াহ'লে এই সংখ্যা দুটা আমাৰ 100তকৈ 96 টো কিমান কমিলেগে আমাৰ 4 কমিলেগে তেতিয়াহ'লে আমাৰ 4 টো হ'ব শুদ্ধত্বৰ মানে 4% হ্ৰাস মানে বি টো শুদ্ধত্বৰ কিন্তু এই অংকটোক আমি এনেকৈ নকৰোঁ ইয়াতকৈ ইজি আৰু সহজ আৰু সোনকালে কলম নোলোৱাকৈ মুখতে উলিয়াব পৰা এটা পদ্ধতি আছে এই পদ্ধতিটো শিকি লওক n/10 স্কয়াৰ হোল স্কয়াৰ পাৰ্চেন্টেজ এই সূত্ৰটো মনত ৰাখিব যেতিয়া এনেকুৱা প্ৰশ্ন আপোনালোকে দেখা পাব তেতিয়া এই সূত্ৰটো এপ্লাই কৰিলে মুখতে ওলাই যাব কেনেকৈ n মানে ইয়াত কাক বুজোৱা হৈছে n মানে ইয়াত 20% ক কোৱা হৈছে বাকি সব একেই থাকিব n টোহে অকল ইয়াত সলনি হ'ব তেতিয়ালে n ৰ মানটো আমি 20 বহাই দিওঁ 10 হোল স্কয়াৰ ইনটু 100% আমাৰ 0 কাটি যাব 2 স্কয়াৰ ওপৰত 2 থাকিলে 2 স্কয়াৰ কৰিলে কিমান হয় আমাৰ কিমান হয় 4 হয় সেইটো আমাৰ 4% কি হ'ব হ্ৰাস হ'ব আমাৰ বি টো হ'ব শুদ্ধ আমাৰ 2 নম্বৰটো প্ৰশ্ন এজন দোকানীয়ে এযোৰ কাপোৰ 25% বৃদ্ধি কৰি আকৌ 25% হ্ৰাস কৰিলে লাভ বা লোকচান শতকৰা হাৰ কিমান ইয়াত বন্ধু বান্ধৱীসকল মনত ৰাখিব ইয়াত একো ইমান ভাবিবলগীয়া নাই কাৰণ কেলে ইয়াত কেতিয়াও লাভ নহয় এনেকুৱা ক্ষেত্ৰত সদায় দোকানীজনৰ লোকচান হয় অৰ্থাৎ আমাক লোকচানৰ শতকৰা হাৰ উলিয়াব দিছে এতেকে লছ পাৰ্চেন্টেজ কিমান হ'ব লোকচানৰ শতকৰা হাৰ আমাৰ সূত্ৰটো আছিলে n/10 হোল স্কয়াৰ পাৰ্চেন্টেজ n মানে কাক কোৱা হৈছিল আমি যিটো পাৰ্চেন্টেজটো দিয়া থাকিব এইটো 25/10 হোল স্কয়াৰ আমাৰ এইটো হ'ব কিমান 2.5 স্কয়াৰ 2.5 ক আমি যে স্কয়াৰ কৰি কিমান হ'ব 25 আমি জানো 625 পাৰ্চেন্টেজটো থাকিব এতিয়া দশমিকটো ক'ত হ'ব দশমিকটো ইয়াত হ'ব 6.25% 6.25% আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন ৰাহুলৰ বয়স বৰ্তমান 20 বছৰ যদি কমলৰ বয়স ৰাহুলতকৈ 25% বেছি
কমলৰ বয়স কাতকৈ বেছি, ৰাহুলতকৈ 25% বেছি। তেন্তে ৰাহুল মানে ওলোটাকৈ আকৌ সুধিছে, ৰাহুল কমলতকৈ কিমান শতাংশ সৰু সুধিছে। এনেকুৱা ক্ষেত্ৰত সদায় কি কৰি ল'ব লাগিব, 25%ক ভগ্নাংশলৈ নি ল'ম। ভগ্নাংশলৈ নিলে আমাৰ হ'ব এইটো 25/100, 1/4 হ'ব। যেতিয়া আমাক লাষ্টত যিটো সুধিব কিমান শতাংশ সৰু সুধিছে, যেতিয়া আমাক সৰু সুধিব তেতিয়া তলত ভগ্নাংশ হৰটোৰ লগত একেটা যোগ কৰি 100% পূৰণ কৰিলে অংকটো ওলাই যাব। এইটো এটা সূত্ৰ, যিটো পাৰ্চেণ্টেজটো দিয়া থাকিব, এটা চিম্পল ট্ৰিক্স বুলি মনত ৰাখিব পাৰা। যেতিয়া আমাক পাৰ্চেণ্টেজটো দিয়া থাকিব, এই পাৰ্চেণ্টেজক কি কৰিম, শতাংশলৈ লৈ যাম। শতাংশটা ভগ্নাংশলৈ নিম। ভগ্নাংশলৈ নিয়াৰ পিছত যেতিয়া আমাক সৰুটো কিমান সৰু শতাংশ সৰু বুলি দিয়ে, তেতিয়া কি কৰিম, হৰটোৰ লগত একেটা যোগ কৰিম, একেটা যোগ 100% পূৰণ কৰি দিম। এইটো হ'ব আমাৰ 1/5 ইনটু 100%, 5/20। আমাৰ তেতিয়াহ'লে কোনটো শুদ্ধ উত্তৰ, 20% আমাৰ ৰাইট। পিছৰ প্ৰশ্ন লৈ আনিছোঁ, যদি x yতকৈ 20% বেছি তেন্তে y xতকৈ কিমান শতাংশ সৰু। বন্ধু বান্ধৱীসকল অকল এই লাষ্টটো চাব, কিমান শতাংশ সৰু। এবাৰো আমাক কি সুধিছে, কিমান শতাংশ সৰু। প্ৰথমে যিটো পাৰ্চেণ্টেজ দিয়া আছে তাক শতাংশলৈ লৈ ভগ্নাংশলৈ লৈ যাওঁ। 20/100 ইকুৱেল টু কাটি দিলে কিমান হ'ব, 5 হ'ব, 1/5 হ'ব। যেতিয়া সৰু সুধিব তেতিয়া তলত সদায় কি কৰিব লাগে, 1 এটা প্লাছ কৰিব লাগে। যিটো পাৰ্চেণ্টেজ দিয়া আছে তাক শতাংশলৈ কি ভগ্নাংশলৈ নি তলত হৰটোৰ লগত একেটা প্লাছ কৰি 100% পূৰণ কৰি দিলে হৈ যাব। তেতিয়াহ'লে এইটো কিমান হ'ব, 1/6 ইনটু 100%। 6য়ে 100ক হৰণ কৰিলে কিমান হৈ যাব আমাৰ, 6য়ে যদি 100ক আমি হৰণ কৰোঁ, 6 যদি আমি 100 হৰণ কৰি 6 16 96, তেতিয়াহ'লে আমাৰ কোনটো হ'ব, যিহেতু 16 ওলাইছে, 16 পইণ্ট কিবা এটা লয়, তেতিয়াহ'লে আমাৰ অপশ্যনটো কোনটো হ'ব, বিটো হ'ব, কাৰণ ইয়াতে 16টো আছে। তেতিয়াহ'লে এইটো আমাৰ 16.66% হৈ যাব। এইটো আমাৰ হৈ গ'ল। পিছৰো প্ৰশ্ন লৈ আনিছোঁ, ৰাম যদিতকৈ 20% সৰু হয় তেন্তে যদু ৰামতকৈ কিমান শতাংশ ডাঙৰ আমাক সুধিছে। এবাৰ ইয়াত আমাক কিমান শতাংশ ডাঙৰ সুধিছে, তেতিয়াহ'লে এইটো ইয়াত আগতকৈ অলপ বেলেগ হ'ব। ইয়াক যদি 20%ক যদি আমি শতাংশলৈ ভগ্নাংশলৈ লৈ যাওঁ, তেতিয়াহ'লে কি হৈ যাব, আমাৰ 1/5 হ'ব। যেতিয়াই লাষ্টত ডাঙৰ বুলি সোধে সদায় কি কৰিব লাগিব, তলৰ পৰা একেটা মাইনাছ কৰিব লাগিব। ইয়াৰ আগৰটোত আমি কি কৈছিলোঁ, ইয়াৰ আগৰটোত আমি প্লাছ কৰিছিলোঁ। যেতিয়া আমাৰ সৰু সুধিছিলোঁ আমি কি কৰিছিলোঁ, হৰটোৰ লগত কি কৰিছিলোঁ, 1 এটা প্লাছ কৰিছিলোঁ। কিন্তু ইয়াতে এবাৰ আমাক কি সুধিছে, কিমান শতাংশ সৰু। যেতিয়া কিমান শতাংশ ডাঙৰ সুধিছে, যেতিয়া আমাক ডাঙৰ কিমান শতাংশ ডাঙৰ সোধে তেতিয়াহ'লে কি কৰিব লাগিব, তলৰ পৰা একেটা মাইনাছ কৰিলে, মাইনাছ কৰি 100%ৰ লগত পূৰণ কৰি দিম। এইটো হ'ব আমাৰ 1/4 ইনটু 100%। 4য়ে 100 গ'ল আমাৰ 25 বাৰ, তেতিয়াহ'লে আমাৰ কিমান হ'ব, এইটো 25%। আমাৰ কোনটো শুদ্ধ হ'ব, তেতিয়াহ'লে চিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। পিছৰটো প্ৰশ্ন, পি কিউতকৈ 16.66% সৰু হয় তেনে কিউ পিতকৈ কিমান শতাংশ ডাঙৰ। এবাৰ আমি ইয়াত কিমান সুধিছে, কিমান শতাংশ ডাঙৰ সুধিছে। তেতিয়াহ'লে প্ৰথমে আমি 16.66%ক ভগ্নাংশলৈ আনি লওঁ। সদায় 16.66%ৰ মানটো ভগ্নাংশত সদায় 1 হয়। এইটো কৰিলে আমাৰ দীঘল হ'ব, যেতিয়া আমি ইয়াক ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া। গতিকে বন্ধু বান্ধৱীসকলে ইয়াক এনেকৈ মনত ৰাখিব, যেতিয়া 16.66% বুলি কোৱা হয় তাৰ ভগ্নাংশ ৰূপটো কেনেকুৱা হয়, 6/1 হয়। যেতিয়া 6/1 ভগ্নাংশ হয়, যেতিয়া ইয়াক পাৰ্চেণ্টেজলৈ লৈ যোৱা হয় তেতিয়া এইটো ৰূপ হয় 16.66% হয়। সেইটো মনত ৰাখিব।
তেতিয়াহ'লে যেহেতু ডাঙৰ সুধিছে তলৰ পৰা একেটা মাইনাছ কৰিব লাগিব মাইনাছ কৰি 100% পূৰণ কৰি দিব লাগিব এইটো হ'ব আমাৰ 1 into 100% কিমান গ'ল আমাৰ এইটো 20% আমাৰ কোনটো শুদ্ধ হ'ব তেতিয়াহ'লে ডিটো শুদ্ধ হ'ব পিছৰ প্ৰশ্ন দুজন প্ৰতিনিধিয়ে ইলেকশ্যনত 57% ভোটত লাভ কৰি বিজয়ী হ'ল এজনে মানে 57% ভোট লাভ কৰি জয়ী হ'ল 432টা ভোটৰ ব্যৱধানত জয়ী মুঠ ভোটাৰ কিমান আছিলে মুঠ ভোটাৰ আমি x বুলি ধৰি ল'ম আগৰটো নিচিনা একে হ'ব মুঠ ভোটাৰটোক আমি কি কৰিম 100% হিচাপে ধৰিম তাৰে এজনে কিমান পাৰ্চেণ্ট পাই বিজয়ী হ'ল 57% পালে তেতিয়া আনটোৱে কিমান পাৰ্চেণ্ট পাব লাগিব আনটো 43% পাব লাগিব কাৰণ দুইটা মিলি কিমান হ'ব লাগিব 100% হ'ব লাগিব তেতিয়াহ'লে সিহঁত দুটা শতাংশৰ পাৰ্থক্য কিমান 14% হয় না 14% আকৌ সিহঁতৰ ভোটৰ ব্যৱধান কিমান দিয়া আছে আমাক 400টা ভোটৰ ব্যৱধানত জয়ী হ'ল তেতিয়াহ'লে দুইজনৰ ভোটৰ ব্যৱধান মানে পাৰ্থক্যটো কিমান 420টা হ'ব গতিকে 420 হ'ব আমাৰ সিহঁতৰ দুয়োটাৰে ভোটাৰৰ পাৰ্থক্য তেতিয়াহ'লে 14%ৰ মানটো আমাৰ কি হ'ব 420 হ'ব তেতিয়াহ'লে মুঠ ভোটাৰ কিমান আছিলে বুলি ধৰি লৈছিলোঁ x xৰ কিমান 14% xৰ 14% কেনেকৈ লিখা হয় এনেকৈ xৰ 14%টো কিমান হয় 420 হয় ইয়াক 7 দুবাৰ কাটিলোঁ ইয়াক 7 6 7 6 42 0 আকৌ 2 100 কাটিলোঁ 50 বাৰ 2 গুণ 2 100লৈ 50 বাৰ তেতিয়া 50 60 পূৰণ কৰিলে কিমান হ'ব 5 6 গুণ 30 0 দুটা গুচি আহিব তেতিয়াহ'লে মুঠ ভোটাৰ কিমান আছিলে 3 পিছৰ প্ৰশ্নলৈ আনিছোঁ এখন গাঁৱৰ মুঠ জনসংখ্যা 5000 গৰাকী আৰু প্ৰতি বছৰে শতকৰা 2%কৈ বৃদ্ধি হ'লে দুবছৰৰ পিছত গাঁওখনত কিমান জনসংখ্যা হ'বগৈ গাঁওখনৰ মুঠ জনসংখ্যা বৰ্তমান কিমান 5000 গৰাকী তেতিয়াহ'লে প্ৰতি বছৰে কিমানকৈ বাঢ়িব 2%কৈ বাঢ়ে মানে 100ত 2%টোৱে কি বুজাইছে 100ত দুজনকৈ বাঢ়ে সেইটো বুজাইছে তেতিয়াহ'লে 100ত দুজনকৈ বাঢ়ে তেতিয়াহ'লে দুবছৰৰ পিছত গাঁওখনৰ কিমান জনসংখ্যা হ'বগৈ আমাক সুধিছে এনৰ ক্ষেত্ৰত সদায় কি এইটো চক্ৰবৃদ্ধি সূত্ৰৰ নিচিনা হৈছে অংকটো তেতিয়াহ'লে 500 কি 5000 গৰাকীত বৰ্তমান জনসংখ্যা 100 জনত দুজনকৈ বাঢ়িলে কি হ'ব এনেকৈ উলিয়াব লাগিব এইটো হ'ল প্ৰথম বছৰ 0 দুটা কাট গ'ল 100 জন বাঢ়িব প্ৰথম বছৰৰ পিছত মুঠ জনসংখ্যা কিমান হ'বগৈ তেতিয়াহ'লে মুঠ কিমান হ'বগৈ তেতিয়া বছৰৰ পিছত 5100 গৰাকী হ'বগৈ আমাক দুবছৰ উলিয়াব দিছে তেতিয়াহ'লে নেক্সট বছৰত কিমান জনসংখ্যা হ'ব নেক্সট বছৰৰ কাৰণে জনসংখ্যা কিমান হ'লগৈ 5100 হ'ল তেতিয়াহ'লে 5100ত আকৌ 2%কৈ কিমান হ'বগৈ 0 দুটা কাট গ'ল এটা আমাৰ হ'ল 102 তেতিয়াহ'লে দ্বিতীয় বছৰটো প্ৰথম আৰম্ভণিত জনসংখ্যা কিমান আছিলে 5100 দুবছৰৰ পিছত গাঁওখনত আকৌ 2 নম্বৰটো বছৰত গাঁওখনত আকৌ জনসংখ্যা কিমান বাঢ়িলে 102 জন তেতিয়াহ'লে মুঠ জনসংখ্যা কিমান হ'ব এই দুটাৰ মাজত কি হ'ব প্লাছ হ'ব 5000 কিমান হ'ব 5000 যোগ কৰিলে আমাৰ কিমান হৈ যাব 5202 গৰাকী হ'ব আমাৰ কোনটো শুদ্ধ হ'ব তেতিয়াহ'লে বিটো শুদ্ধ হ'ব পিছতো প্ৰশ্ন ওলাই আনিছোঁ এটা কোম্পানীৰ মুঠ কৰ্মচাৰী 60% পুৰুষ 48% কৰ্মচাৰী 66 তাৰে আকৌ কিমান 66% পুৰুষ ইঞ্জিনিয়াৰ তেতিয়াহ'লে কিমান শতাংশ মহিলা ইঞ্জিনিয়াৰ নহয় ইয়াত নহয় হ'ব লাগিছিলে মই লিখি দিছোঁ তেতিয়াহ'লে অংকটো অকণমান জটিলতা আছে আমি এফালৰ পৰা গোটেই ডিটেইলছ সহজে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছোঁ ধৰা মই ধৰি লৈছোঁ মুঠ কৰ্মচাৰী 100 জন আছিলে বুলি ধৰি ল'লোঁ
তাৰে 60 গৰাকী কি 60 গৰাকী পুৰুষ হ'ব কাৰণ 60% পুৰুষ হ'লে তেতিয়ালে মহিলা কিমান হ'ব 40 এটো হ'ল ফিমেল এটো হ'ল মেল মেল 60 হ'লে ফিমেল কিমান 40 হ'ব তাৰ ভিতৰত আকৌ ইঞ্জিনিয়াৰ আমাক দিয়া আছে ইঞ্জিনিয়াৰ কৰ্মচাৰী আমাক 48 গৰাকী বুলি দিয়া আছে 48ত কি আছে পুৰুষো সোমাই আছে 48ত মহিলা সোমাই আছে কাৰণ 48 গৰাকী আমাক ইঞ্জিনিয়াৰ দিয়া আছে তাৰে আকৌ 66.6% টো কিমান পুৰুষ ইঞ্জিনিয়াৰ বুলি দিয়া আছে তেতিয়ালে কিমান মহিলা ইঞ্জিনিয়াৰ হ'ব সেইটো প্ৰথম উলিয়াই লওঁ তেতিয়ালে 66% ক যদি ভগ্নাংশলৈ লৈ যাওঁ ইয়াৰ মানটো সদায় কি হয় 3/2 হয় 66.6% টো আমি ভগ্নাংশলৈ নিলে 3/2 হয় তেতিয়ালে 3/2 অংশ 3/2 অংশ যদি পুৰুষ কি হয় ইঞ্জিনিয়াৰ হয় তেতিয়ালে মহিলা কেনে কিমান বাছিলে 3/1 অংশ বাছিলে তেতিয়ালে 3/1 অংশ মহিলা কি ইঞ্জিনিয়াৰ তেতিয়ালে মুঠ ইঞ্জিনিয়াৰ কিমান আছিল 48 তাৰে 3/1 অংশ কিমান মহিলা ইঞ্জিনিয়াৰ তেতিয়ালে 48ত 3/1 অংশ কিমান গৰাকী হ'ব এটা উলিয়ালো 3 16 গৰাকী কিমান ইঞ্জিনিয়াৰ তেতিয়ালে মুঠ আমাৰ ফিমেল কিমান আছিল 40 মুঠ আমাৰ ফিমেল আছিল 40 এটা অলপ মুহাই দিছো মুঠ আমাৰ মহিলা আছিল 40 গৰাকী তাৰে 16 গৰাকী কি ইঞ্জিনিয়াৰ ওলালে আমাৰ তেতিয়ালে 40ৰ পৰা ইঞ্জিনিয়াৰ নোহোৱা কিমান ওলাব তেতিয়ালে ইঞ্জিনিয়াৰ কিমান নহয় তেতিয়ালে 16 গৰাকী ইঞ্জিনিয়াৰ ওলালে মুঠ আমাৰ মহিলা আছিল 40 গৰাকী তেতিয়া ইঞ্জিনিয়াৰ নোহোৱা কিমান গৰাকী ওলাব 24 গৰাকী ওলাব যেহেতু আমাৰ শতাংশ দিলে কিমান শতাংশ মহিলা ইঞ্জিনিয়াৰ নহয় সুধিছে তেতিয়ালে 40 গৰাকীৰ ভিতৰত কিমান জনী ইঞ্জিনিয়াৰ নহয় 24 গৰাকী তেতিয়ালে আমাৰ যেহেতু শতাংশ দিলে দিছে 100% পূৰণ কৰিব লাগিব 00 4 × 4 4 × 24 6 60 60% আমাৰ মহিলা ইঞ্জিনিয়াৰ নহয় বিটো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে নাই কমেন্ট বক্সত যাব